खुलुमबाय स्टुडिअ आं रबिन बसुमतारी फिन आरोबाव मैदेरनि उदखार रायजोआव मैदेर आरो मानसिफोरनि गेजेराव जानाय जाथाया लासै लासै बांगासिनो दं थारैनो बाक्सा जिल्लानि भुटान सीमा खाथिनि ओनसोलफोरनि हाग्रानि मैदेरनि खैफोदफोरा बांगासिनो दं नंगौ न'बस्ति खैरानि आरो बारिखादांगा बायदि ओनसोलफोराव हाग्रानि मैदेरा गले गले न'फोरखौ खहा खालामगासिनो आरो गोबां सुबुंफोर मैदेरनि उदखाराव जिउ गोमानांनाय जाथायफोरा जागासिनो दं दुखुनांथाव बाथ्रा जेब्ला आबादारिफोरा माइ आबाद मावनायाव मुखुब जायो बे समाव हाग्रानि मैदेरफोरा गोबां आबाद फोथारफोरखौ खहा खालामो जायनि जाहोनाव आबादारिफोरा खहा जानाय आबाद आरो फिथाइ सामथाइफोरखौ लानानै दुखुआव गोग्लैनो गोनां जायो बेफोरबायदि मैदेरनि उदखाराव गोहोम गोग्लैनाय सुबुंफोरनि अजद होनाय बायदिब्ला हाग्रा बिफाननि मावथिफोरा मैदेरनि गेदेर फालोफोरखौ दबथायनायाव फेलें जादों होनना फोरमायदों ओनसोलनि सुबुंफोरा फोरमायनाय बायदिब्ला 6 नभेम्बरनि मोनायाव मानै मैदेरा फालोनिफ्राय आलादा जानानै आदला गामियाव हाबदोंमोन जायनि जाहोनाव गेदेर ओनसोलनि थागिबिफोरा नेदिमबाय थादोंमोन आरो हरसे सांग्रां जानानै थादोंमोन बिथांमोनहा अर सावनानै दल आरो झाल बनानै आरो माखासे बेरफ्रुग्रा मुवाफोरखौ बेरफ्रुहोनानै मैदेरफोरखौ होखारनो नाजादोंमोन কি কম এতিয়া হাতীৰ বিচৰণস্থলীত পৰিণত হৈছে আমাৰ এই অঞ্চল হাতীয়ে মুক্তভাৱে এই অঞ্চলত বিচৰণ কৰিছে আৰু ইয়াৰ ফলত আমাৰ এই অঞ্চলৰ ৰাইজে প্ৰায়েই উজাগৰি নিশা কটাবলগীয়া হৈছে খেতি বাতি যথেষ্ট অনিষ্ট সাধন কৰিছে আৰু এই যিটো হাতী মানুহৰ মানে সংঘাত এই সংঘাতটো আমাৰ এই উত্তৰ অঞ্চলত আজি কেইবা বছৰ ধৰি চলি আছে তাৰ উপৰি ক্ৰমশ এই বস্তুটো বৃদ্ধি হৈছে এইটো কাৰণতে যে হাতীৰ খাদ্য সংকট হৈছে আৰু খাদ্য সংকট হোৱাৰ কাৰণে এই হাতীৰ জাকটোৱে মানে আগুৱাই আহি আছে আৰু আহি যোৱাকালি নিশা আমাৰ চুবুৰীত প্ৰৱেশ কৰিছে আৰু এই হাতীক মানে প্ৰতিৰোধ কৰাৰ কাৰণে হাতীকটো আৰু প্ৰতিৰোধ কৰিব পৰা নাযায় তথাপিও মানে ৰাইজে উজাগৰি নিশা কটাইছে হাই হট্টগোল কৰি হাতীয়ে যাতে চুবুৰীৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে চেষ্টা চলাইছে বন বিভাগে কিবা আহিছিল নেকি যোৱাকালি বন বিভাগ অহা নাই কিন্তু মাজে সময়ে বন বিভাগ আহে বুলি আমি শুনিবলৈ পাওঁ কিন্তু বন বিভাগ আহি পোৱালৈকে ইতিমধ্যে যিখিনি অনিষ্ট হ'বলগীয়াখিনি হৈয়ে যায় বা ৰাইজে সন্ত্ৰাসিত হ'বলগীয়া হয়ে আহ্বান এইটোৱে জনাম যে হাতীখিনিক চৰকাৰে মানে এটা সুকীয়া স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগে ঠিক সেনেকুৱা ধৰণে ঘন জংঘল বা ফৰেষ্ট এৰিয়া যথেষ্ট আছে আমাৰ এই অঞ্চলত সেই ফৰেষ্ট এৰিয়াত সেনেকুৱা ধৰণে হাতীখিনিক ৰাখিলে হয়তো মানুহে এই যিটো দুখ বা দুৰ্গতি ভুগি আছে এই দুৰ্গতিৰ পৰা কিছু উপশম পাব